কমপ্লেক্সত আমি লাহে লাহেকৈ বিভিন্ন আঁচনি দিয়া আৰম্ভ কৰিছোঁ আৰু এইটো আমাৰ বহুত এটা ভাল টুৰিষ্ট স্পটো হয় আৰু ইফালে এটা পবিত্ৰ স্থানো হয় আৰু বড়োসকলৰ খেৰাই বুলি ক'লে অতি পুৰণি প্ৰাচীন কালৰ পৰাই বড়োসকলৰ যি ধৰ্ম সাংস্কৃতিৰ লগত জড়িত হৈ আছে এইটো হ'ল খেৰাই। খেৰাইৰ পৰা বড়োসকলৰ বিভিন্ন নৃত্য বিভিন্ন গীত মাতবিলাক আৰম্ভ হৈছে। গতিকে আজি খেৰাইটো আমি সদায় জীয়াই ৰাখিব লাগিব আৰু ইয়াত বাথৌ খেৰাইৰ যিটো কমিটি আছে তেখেতসকলে এই প্ৰগ্ৰামবিলাক বছৰি ইয়াতে বিভিন্ন উদযাপন কৰা বিভিন্ন কাম কৰা এইবিলাক তেখেতসকলে কৰি আছে। আমাৰ চৰকাৰ অহাৰ পিছত তেখেতসকলক এবাৰ 50 লাখ টকা আৰু বিভিন্ন আঁচনিবিলাক আমি দিয়া আৰম্ভ কৰিছোঁ। গতিকে এইটো এটা আমাৰ বড়োলেণ্ডৰ সুন্দৰ এটা ধৰ্মীয় স্থানৰ লগতে এটা টুৰিষ্ট স্পট কৰাৰ কাৰণে আমি এটা সংকল্প লৈ পেলাই কাম কৰি আছোঁ। যাক গণেশ প্ৰভু আৰু হনুমানৰ মন্দিৰ এটা আধাৰশিলা মই গণেশ ঠাকুৰৰ মন্দিৰটো মই থানচালিটো মই আধাৰশিলা স্থাপন কৰিলোঁ আৰু আমাৰ শিৱ মহোদয়ে হনুমান পৱন পুত্ৰ হনুমানৰ থানচালি ইয়াৰ আধাৰশিলা কৰিলে। ইয়াৰ পিছতেই বিটিআৰ চৰকাৰৰ ফালৰ পৰা এটা জিৰণীশালা ইয়ালৈ দিছিলে। এই ঘৰটো শিৱসাৰে উদ্বোধন কৰিব লাগিছিলে কিন্তু মই তেখেতৰ হৈ মানে ইনগ্ৰেশ্যন কৰিলোঁ। আশা ৰাখিছোঁ এই ঠাইটো এটা আমাৰ পৰ্যটনৰ এটা ঠাই হ'ব পাৰে কাৰণ গাতে লাগি আছে আমাৰ ৰাইমানা নেশ্যনেল পাৰ্ক। এই ৰাইমানা নেশ্যনেল পাৰ্কৰ লগত ইটো এটা মধুৰ এটা সম্পৰ্ক গধুৰ এটা সম্পৰ্ক আছে। লগতে আমাৰ সংকোচ নদী আৰু এই অঞ্চলটো যম ৰাজাৰ ঠাই বুলি কোৱা হয়। সংকোচ নদীত আমি যদি অলপ উত্তৰলৈকে যাওঁ এই যমৰ দুৱাৰটো বুলি ইয়াতে আছে। সেইখিনি আমি তাহানিৰ পৰাই যে ঐতিহাসিকভাৱে সকলোৱে জানে যাৰ কাৰণে পৰিষদীয় যিটো সমষ্টি সেই সমষ্টিটোৰ নামটো তেনেকেই ৰখা হৈছে যমদুৱাৰ বুলি। এই গোটেইবিলাক বস্তু গোটেইবিলাক বিষয় প্ৰি হিষ্ট্ৰিক মানে সময়ৰ পৰাই আছে। হিন্দু শাস্ত্ৰমতে বেদ শাস্ত্ৰমতে 4 বেদ ইয়াত আছে নিশ্চয়কৈ আৰু যুগ হিচাপে 4টা যুগ নিশ্চয়কৈ কোৱা হয়। এই 4টা যুগৰ লগত নিশ্চয়কৈ কিবা এটা সম্পৰ্ক ইয়াতে আছে। তো মই আশা ৰাখিছোঁ এটা পৰ্যটনৰ বিষয় হওক আৰু সকলোৱে এই অঞ্চললৈ আহি নিজৰ মনোবাঞ্ছা পূৰণ কৰাৰ লগতে বিনোদনৰ এটা নিশ্চয় ঠাই হ'ব পাৰে। এইখিনি মই সকলোৱে আহ্বান